নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ আন এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ বেঙেনা কাৰী। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ মোৰ নতুন নতুন ভিডিঅ'বোৰ এইদৰে চাই থাকিব পাৰে। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বেঙেনা কাৰী বনাবলৈ কেইটামান কাঁইট থকা বেঙেনা লৈছোঁ। ইয়াৰে কাঁইটবিলাক গুচাই দিম। কাঁইটবিলাক গুচাই আছোঁ। ফালি চাই আছোঁ। কেঁচা বাদাম, আলমণ্ড বাদাম, গোটা ধনিয়া, গোটা জিৰা, নিমখ, শুকান জলকীয়া, জালুক আৰু গোটা জিৰা লৈছোঁ। একেলগে গোটেইখিনি ভাজি ল'ম। ভাজি লৈ গুড়ি কৰি ল'ম। কেৰাহীটো পাতি দিছোঁ, গৰম হৈছে। এতিয়া ইয়াত গোটেইখিনি দি লৈছোঁ, লৰাই দিছোঁ। এয়া ভজা হৈ গ'ল, এতিয়া নমাই থ'ম। এয়া নমাই থ'লোঁ, এতিয়া গুড়ি কৰি ল'ম। এতিয়া বেঙেনাখিনি ফ্ৰাই কৰি ল'ম। তেল দি ল'লোঁ। বেঙেনাখিনি ধুই লৈছোঁ। গৰম হৈ লৈছে, লৰাই দিছোঁ। আধা সিজা হ'লে নমাই থ'ম। ভজা হ'ল, নমাই থ'লোঁ। গোটা জিৰা দি ল'লোঁ। পিঁয়াজখিনি দি ল'লোঁ। নৰসিংহ পাত দি পেলাই দিছোঁ। আদা নহৰু দিছোঁ। ভাজি ল'ম অলপ সময়। হালধি দি ল'লোঁ। জিৰা গুড়ি দিছোঁ। ধনিয়া গুড়ি দি দিছোঁ। নিমখ অলপ দি লৈছোঁ। ভাজি লোৱা বাদামখিনি দি ল'লোঁ। অলপ পানী দি লৈছোঁ একেলগে। উতলিব লৈছে। অলপ উতল অহাৰ পিছত ভাজি লোৱা বেঙেনাখিনি দি ল'ম। ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াত ফ্ৰাই কৰি লোৱা বেঙেনাখিনি দি ল'ম। জলকীয়া গুড়ি এচামুচ দি দিছোঁ। এতিয়া ইয়াত বেঙেনাখিনি দি লৈছোঁ। ধুনীয়াকৈ উতলি আছে। এনেকৈ অলপ সময় উতলি থাকিলে হৈ যাব নমাব পৰা। নমাব পৰা হৈ গ'ল। এতিয়া নমাই থ'লোঁ। এয়া খাবলৈ ৰেডি হৈ গ'ল।
এয়া বেঙেনা কাৰী খাবলৈ ৰেডি হৈ গ'ল। বেঙেনা কাৰী আপোনালোকে এনেকৈ বনাই খাব পাৰে আৰু খাই কেনে পালে জনাবচোন। বনাবলৈ অতি সহজ হ'ল, কম সময়ৰ ভিতৰতে বনাব পাৰি। বেঙেনা কাৰী এনেকৈ আপোনালোকে বনাই খাব পাৰে।